guys, welcome back to my channel. আজি আমি আহিছো শিৱধাম মন্দিৰ আৰু আমাৰ লগত আহিছে লগৰ মই দেখাই যাম ভিডিওটো হেকলৈকে চাই যাম আমি পাই গলোহি শিৱধাম মন্দিৰ হাই কৈ দে শিৱধাম মন্দিৰ আৰু মই দেখাই গৈ থাকিম আপোনালোকে চাই থাকিব ভিডিওটো হেকলৈকে এইফালে পুৰা মাছ চব বিস্কুট দি আছে টিংকু এইফালে পুখুৰী বহুত ধুনীয়াকৈ মাছে হেৰি বিস্কুট খাই আছে আৰু সেই মাজতে আছে মূৰ্তিটো শিৱ মূৰ্তি আৰু বিৰাট ধুনীয়া এই মন্দিৰ যোনে যোনে অহা নাই এবাৰ সকলোৱে আহিব বিৰাট ধুনীয়া এটা পৰিৱেশ ইয়াত গৈ আছোঁ এইটো পূজা ঘৰ ইয়াতে পূজা জা কৰিব পাৰি আৰু বেলেগ ফালেও আছে বাৰু ফটো মাৰিছা নেকি ৱাও আৰু এইটো হৈছে শিৱধামৰ ঘাট এইখন গেট হয় সেই মাজতে আছে মূৰ্তিটো ইয়াতে পূজা জা কৰে চবে আৰু পানী এতিয়া বহুত বেছি হৈ গ'ল পানী আগতে নাছিলে এতিয়া পানী অলপ বেছি হৈ আছে নোৱাৰি এনে তললৈকে যাব পাৰি পানী নাথাকিলে আৰু এইফালেও আছে পূজা ঘৰ পাছফালে মোৰ আৰু মই আৰু কিবা কিবি দেখাই যাম আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আহিছে নেকি আহিছে অহা নাই আছে মন্দিৰ পাছফালে মন্দিৰ দেখাই আছোঁ আৰু দেখাম বস্তু আৰু মই এতিয়া গৈ আছোঁ এইফালে আকৌ পূজা ঘৰ ইয়াতো পূজা কৰিব পাৰি আমি এতিয়া পূজা নকৰোঁ বাৰু পূজা আমি কৰিবলৈ অহা নাই এনেই ফুৰিব আহিছিলোঁ আৰু এইফালে পূৰা মাছে বিস্কুট খাই আছে আৰু এইটো পূৰা চেল্ফি ভিডিঅ' ফালে হৈ আছে পূৰা পূজা হৈ আছে ইয়াত সোমাব নোৱাৰি এতিয়া যিহেতু আমি পূজা কৰিব অহা নাই এইফালে আছে হনুমান মন্দিৰ আৰু আছে কিবা কিবি মই দেখাই আছোঁ আপোনালোকক আৰু আমি গৈ আছোঁ এইফালে মানুহ আছে বহুত ফটো মাৰিছে আছে হনুমান মন্দিৰ হনুমান মন্দিৰত আহিছোঁ এতিয়া আৰু এইফালে ফটো মাৰিছে এজনী বহি আছে ইয়াত ৱাও এইফালে পুৰা ফটো মাৰিছে চেল্ফি মেইন আৰু এইটো মন্দিৰ গোটেইটো মন্দিৰ পিছফালৰ পৰা দেখাই আছোঁ মই কোনে কোনে পাৰে
আমি এতিয়া ঘৰ যাব ওলালোঁ, ঘৰ গৈ আছোঁ। এফালে আহি আছে পিছফালে লগৰ আৰু এইকেইজনী ফুল ছিঙিছে, ফটো মাৰিছে। এইফালে পূৰা মানুহ আছে, মানুহ বহি আছে, অলপ মানুহ এইবিলাক। আমি আহিম। হাই, উই আৰ বেষ্ট ফ্ৰেণ্ডছ। এইফালে বিয়া হৈছে ইয়াত, দৰা কইনা। বিয়া দৰা কইনা আৰু ইয়াতে বিয়া হৈ আছে। আমি চাব নাই পৰা, মানুহ বহুত ভিৰ, সোমাই যাব পৰা নাই ভিতৰলৈকে। বেংগলী বিয়া এনেকৈ হৈ পেলাই নাই, বেংগলী ইয়াৰ বিয়াৰো বোলে এনেকৈ হ'ব। এইফালে আমি এতিয়া ঘৰ যাবলৈ ওলালোঁ, এয়া ৰেডি, এইফালে ওলাই গৈছে। চেণ্ডেল টেণ্ডেল পিন্ধি লওঁ। আমি এতিয়া যাওঁ ঘৰ, এইফালে গেট ওলাই গৈ আছোঁ ঘৰলৈ। চাই থাকক আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।